ঐ চাও নিজে হোমৱৰ্কখিনি ওলোৱাচোন। নেহৰু ভাই তই হোমৱৰ্কখিনি কৰিছ নেকি নাই বিলাহী ভাই মই হোমৱৰ্কখিনি কৰিব নোৱাৰিলোঁ নহয়। ৰাতি যি টোপনি আছিল মই শুয়ে গ'লোঁ। আবে সি ৰাতি সৰু পোৱালি নিচিনা শুই থাকে বে। ঐ মোক তোৰ নিচিনা পাইছ নেকি? ৰাতি হ'লে বেয়া বেয়া ভিডিঅ' চাম আৰু ক্লাছত আহি পোকৰ ওপৰত দি শুই থাকিম চালা। এই পাগলা মই কিয় নুশু জান? কিয় বে? কাৰণ মই যেতিয়া ৰাতি টোপনি যাওঁ নহয় তেতিয়া মোৰ সপোনত এজনী পানী পুৰি আহে, তাৰপিছত মোৰ পেণ্টটো তিতি যায়। কেনেকৈ তেতিয়া মই গমেই নাপাওঁ। ঐ হ'ব আৰু বেছি ভিতৰত সোমোৱা দৰকাৰ নাই। তহঁতে আকৌ নটংকি কথা আৰম্ভ কৰিলি তো। মালিক তুমি ৰাতি কি কৰা নো? ৰাতি টোপনি যাওঁ আকৌ, আৰু কি কৰিম নো? মই শুনা পাইছোঁ তুমি কাৰোবাৰ ঘৰত যোৱা বোলে। চালা সৰ্বনাশ হ'লচোন। সি কোনো প্ৰকাৰে জনা নাইতো মই ৰাতি হ'লে মোৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰত যাওঁ। যি নহওক কিবা এটাতো ক'ব লাগিব। কোনে কৈছে? আৰে মোৰ ওপৰত ইমান মিছা কথা কোনে কৈছে? হ'ব মালিক আৰু মিছা কথা ক'ব নালাগে, মোৰ হাতত সম্পূৰ্ণ ভিডিঅ' আছে। A few moments later. ঐ চাও সোনকালে হোমৱৰ্কখিনি ওলোৱাচোন। ঠিক আছে মালিক, কিন্তু হোমৱৰ্কটো কিনো? আৰে হোমৱৰ্কটো হ'ল ঘৰৰ কাম। ঘৰৰ কাম? হয় মহাশয়, ঘৰৰ কাম তুমি কৰিছাতো? হয় কৰিছোঁ। কওনে? হয় কোৱাচোন। প্ৰথমতে কাঁহী বাতি মাজিলোঁ, তাৰপিছত ঘৈণীয়েকৰ ভৰি টিপি দিলোঁ, তাৰপিছত ঘৰৰ গোটেই ঘৰখন ঝাৰু দিলোঁ। কি হৈছে মালিক, মই কিবা ভুল কৈছোঁ নেকি? নাই তুমি গোটেইখিনি শুদ্ধত দিছা, সেইকাৰণে মই আনন্দিত হৈ তোমাক মই চেণ্ডেলৰ মালা পিন্ধাম বুলি ভাবিছোঁ বুজিছা। নাই হ'ব মালিক, মোক ইমান সন্মান কৰিব নালাগে। ঐ নেহৰু মোৰ কথা এটা শুনচোন। তোৰ কথা মোৰ কুকুৰৰ ঐ তই কি কৈছ এতিয়া? কোনে? মই নহয় মই চালা এই মাত্ৰ কিবা এটা দৰদে ক'ব বিচাৰিছিল নহয়। আৰে মই ক'ব বিচাৰিছোঁ যে কুকুৰে ধান খাইছিল। কি কুকুৰে ধান খাইছে? চালা তই ৰাতিপুৱা ক্লাছত ভাং খাই আহিছ নেকি? আচ্ছা বেগেনা তুমি কিবা এটা ক'ব বিচাৰিছিলা নহয়, কোৱাচোন। যোৱাকালি মই যেতিয়া স্কুলৰ পৰা ঘৰলৈ গৈ আছিলোঁ নহয় তেতিয়া দেখিলোঁ ৰাস্তাৰ কাষত গাড়ী এখনে কঁপি আছিল। তাৰপিছত দেখিলোঁ কি গাড়ীখনৰ পৰা মালিকে ওলাইছেচোন। মালিক মই কি শুনিছোঁ, তুমি গাড়ীখনৰ ভিতৰত কি কৰিছিলানো? চালা মই গাড়ীখনৰ ভিতৰত কি কৰিছোঁ সেইটো জনা নাইতো। যি নহওক কিবা এটাতো কৈ এই কথাটো তলত পেলাব লাগিব, নহ'লে মোৰ সন্মান হানি হ'ব। আৰে মোৰ সন্দেহ কি জান, গাড়ীখন ভূত লাগিছে নেকি, সেইকাৰণে গাড়ীখন কঁপি আছে চাগে। কি গাড়ীটো ভূত লাগে? বাপৰে আই এম তো আচৰিত। কলিজা ব'লা না আমি কোনো এটা কল্পনা জগতত সোমাই যাওঁ, য'ত নেকি অকল তুমি আৰু ময়ে থাকিম আৰু কোনো নাথাকে। আলু মোক অলপ খাই ল না। কিয় বে তোক খাম? কাৰণ মোক খালে পুৰুষৰ সাহস বাঢ়ে, সেইকাৰণে তয়ো খাই ল, তোৰো সাহস বাঢ়ি যাব। এই পাগলা ফুলকবিয়ে মোক চাইকেল চলোৱাৰ কথাহে কৈছে, বেয়া ভাবি ল কেলে? কি মই মানে 2 মিনিটৰ বেছি চাইকেল চলাব নোৱাৰো যে, সেইকাৰণে মোক ফুলকবিয়ে কৈছে বুজিছ। মই ভাবিছোঁ আৰু বেলেগ কিবা। ঠিক আছে আজি ক্লাছটো সামৰিছোঁ, পিছলৈ সোনকালে আহি যাবা। ঠিক আছে মালিক হ'ব। কেনেকুৱা খবৰ? জান তুমি যোৱাকালি স্কুল নাহিলা কেলে নো? যোৱাকালি মোৰ বহুত জ্বৰ আছিলো বিলাহী, সেইকাৰণে মই স্কুল আহিব নোৱাৰিলোঁ। তুমি যোৱাকালি স্কুল নাহিলা যে মোৰ অকণো পঢ়িব মন যোৱা নাই। ঠিকে কৈছে, যোৱাকালি অকল তোৰ মন ফুলকবিৰ ফালে আছিল। তোমাৰ বিষয়ে কিয় বেয়া কথা কৈছে সিহঁতে? সিহঁতৰ কথা এৰা না, আমাৰ দুজনৰ ভাল পোৱা যে সিহঁতক সহ্য হোৱা নাই বুজিছা। কি মই তহঁতক ভাল পোৱা সহ্য কৰিব নোৱাৰোঁ? চালা মই যদি কৈ দিওঁ নহয় যোৱাকালি তই ফুলকবিৰ লগত কি কৰিছ, তেনেহ'লে তোৰ কুকুৰত বা তই সহ্য কৰিব নোৱাৰিবি। আৰে ভাই তেনেকৈ নকবি না প্লিজ, আমাৰ ৰিলেশ্যনটো আৰম্ভ হৈছে। তোক স্কুল ছুটিৰ পিছত এটা বিয়াৰ খুৱাম যা। সঁচা বিয়াৰ খুৱাবি তোৰ শপত খুৱাম কৈছোঁ, খুৱামেই। হ'ব যা, চিন্তা কৰিব নালাগে, নকওঁ যা। তুমিতো আমাৰ বজাৰ নহয়, তেনেহ'লে বিলাহীৰ লগত কেনেকৈ ৰিলেশ্যন হ'ল? আৰু নক'বা ফুলকবি বা, মই আমাৰ বজাৰৰ পাছত বহি আছিলোঁ, তাৰপিছত বিলাহী আৰু বিলাহীৰ মালিক আমাৰ বজাৰলৈ ফুৰিবলৈ আহিছিল। বিলাহীয়ে মোক পাছত বহি থকা দেখি মোৰ গালৈ জঁপিয়াই পৰিল। তাৰপিছৰ পৰা আমাৰ প্ৰেম আৰম্ভ হ'ল। আৰে বাপৰে, হিন্দী চিনেমা নায়িকাও ইমান সোনকালে প্ৰেমত নপৰে, যিমান সোনকালে তুমি প্ৰেমত পৰিছা। ইমান জোৰ পালে কেনেকৈ পালোঁ, ইয়াততো পালে খালি গম পাই যাব। দেখা নাই তে কামটো কৰি
এই ভাই এইটো ভূমিকম্প নহয় নহয় এইটো পাদাৰে শব্দ আহিছে কি গেলা গোন্ধ অ মালিক ক্লাছত কোনে পাতিছিল আৰে কেনেকৈ জানিম কোনে পাতিছে ঐ হেল্ল' কি হ'ল ক আজি ৰাতিপুৱা মালিকে কিন্তু মোক খাইছে দেই মালিক তুমি আজি ৰাতিপুৱা মুৰা খাইছা সৰ্বনাশ হ'লচোন এতিয়াতো মই ধৰা পৰি যাম কি কৰো অ লেট্ৰিন পাইছে কৈ মই ইয়াৰ পৰা গুচি যাওঁ ঠিক আছে তহঁতে অলপ ৰচোন দেই মই হাগি আহোঁ হা মোৰ বহুত হাগা পাইছে হা ঐ ভাই তহঁতে কথা এটা ভাবচোন ৰাতিপুৱা মালিকে মুৰা খাইছে এতিয়া আকৌ কৈছে হাগা পাইছে তেনেহ'লে কচোন কোনে পাতিছে কোনে পাতিছে সেইটো পাব্লিকে ক'ব ন এই বাবু কমেণ্টত কোৱাচোন কোনে পাতিছে